হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আত্মসহায়ক গোটৰ ডাঙৰ খবৰ NPCI মেপিং লিংক কৰিব লাগিব আপোনালোকে। যিসকলে কৰা নাই তেতিয়াহে আপোনালোকে 10,000 টকাটো লাভ কৰিব, আৰু যিসকলে কৰা নাই অতি সোনকালে আপোনালোকে মেপিং লিংকটো কৰি লওক NPCI। ভিডিঅ'টো চাই থাকিব, সকলোখিনি কথা ভিডিঅ'টোত আলোচনা কৰিম আমি। ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে বুজি পাব। এইখন দেখিছে ফৰ্ম এপ্লিকেশ্যন ফৰ লিংকিং চিডিং আধাৰ নাম্বাৰ এণ্ড ৰিচিভিং DBT বেনিফিটছ ইনটু বেংক একাউণ্ট NPCI মেপিং। এইটো আপোনালোকে লিংক কৰিব লাগিব, তেতিয়াহে আপোনালোকে বেনিফিটছসমূহ পাব, অৰ্থাৎ 10,000 টকাটো লাভ কৰিব। ইয়াত এখন ফৰ্ম আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব লিংক, তাৰ পৰা ডাউনলোড কৰি ল'ব। দ্য ব্ৰাঞ্চ মেনেজাৰ দেখিছে আপোনালোকে, যিটো ব্ৰাঞ্চ হয় আপোনালোকৰ বেংকৰ, এই ব্ৰাঞ্চটোৰ ওপৰত লিখিব। তাৰপিছত বেংকৰ নামটো লিখিব, তাৰপিছত ডেটটো লিখিব ছাইডত। তাৰপিছত দেয়াৰ ছাৰ দেখিছে আপোনালোকে, ইয়াত একাউণ্ট নম্বৰটো লিখিব। তাৰপিছত ইয়াত একাউণ্ট নেম, কাৰ নামত একাউণ্টটো আছে সেইটো লিখিব। আপোনালোকে 10,000 টকাৰ কাৰণে ফৰ্ম ফিল আপ কৰোঁতে যিটো একাউণ্ট দিছিলে আপোনালোকে, সেই একাউণ্টটো ইয়াত ফিল আপ কৰিব। এই একাউণ্টটো লিংক কৰিব লাগিব। ইয়াত দেখিছে আপোনালোকে, তাৰপিছত আহিছে আই এম মেইনটেইনিং এই বেংক একাউণ্ট নং। আপোনালোকে বেংক একাউণ্ট নম্বৰটো লিখিব উইথ ইয়ৰ ব্ৰাঞ্চ। ইয়াত আপোনালোকে বেংক একাউণ্ট নম্বৰটো আকৌ এবাৰ লিখি দিব। তাৰপিছত 2 নম্বৰটো আছে আই ছাবমিট মাই আধাৰ নাম্বাৰ এণ্ড ভলাণ্টিয়াৰলি গিভ মাই কনচেণ্ট। ইয়াত দেখিছে আপোনালোকে ফাৰ্ষ্টতে ইউজ মাই আধাৰ ডিটেইলছ অন, এইটো অপশ্যন আপোনালোকে দেখিছে ফাৰ্ষ্টত যিটো অপশ্যন আছে ইউজ মাই আধাৰ। তাৰপিছত আছে ইউজ মাই মোবাইল নাম্বাৰ, লিংক দ্য আধাৰ নাম্বাৰ অল মাই এক্সিষ্টিং। ইয়াত দেখিছে আপোনালোকে এইখিনি যে আছে, আপোনালোকে ইয়াত টিক মাৰ্ক কৰিব। ইয়াত আপোনালোকে টিক মাৰ্ক কৰিব 3টা অপশ্যন, যি 3টা আছে। আপোনালোকে ইচ্ছা কৰিলে এটাটো টিক মাৰ্ক কৰিব পাৰে। ইউজ মাই আধাৰ কাৰ্ড, আপোনালোকৰ আধাৰ ডিটেইলছটো লৈ পেলাই ল'ব পাৰে, মানে সেইটোতো আপোনালোকে টিক মাৰ্ক কৰিব পাৰে, বা মোবাইল নম্বৰটো আপোনালোকে দি পেলাই ইউজ কৰি পেলাই আপোনালোকে লিংক কৰিব পাৰে। SMS এলাৰ্ট তুমি দেখিলে আপোনালোকে চেণ্ডিং। ইয়াত 2 নম্বৰ অপশ্যনটো আপোনালোকে টিক মাৰ্ক কৰিব পাৰে, আৰু 3টা কৰি দিব যদি ইচ্ছা কৰে। ছিগনেচাৰ, থাম ইমপ্ৰেশ্যন অফ কাষ্টমাৰ, আপোনালোকৰ ছিগনেচাৰ আপোনালোকে ছিগনেচাৰ কৰি দিব। ইয়াত যদি ছিগনেচাৰ নোৱাৰে তেন্তে আপোনালোকে থাম দিব, তাত বুঢ়া আঙুলি চাপ দিব আপোনালোকে যদি নোৱাৰে যিসকলে। ইয়াৰ পিছত এইখিনি অপশ্যন আপোনালোকে এৰি দিব। ফাৰ্ষ্টটোত ৰাইট চিন দিব, আই উইথ টু চিড মাই একাউণ্ট নম্বৰটো লিখি পেলাই ফাৰ্ষ্টটোত ৰাইট দিব, বাকীখিনি এৰি দিব। এইখিনি ইয়াত তললৈ আহিব। ইয়াত আপোনালোকে ইয়'ৰ ফেইথফুলি ছিগনেচাৰ, আপোনালোকে আকৌ ছিগনেচাৰ এটা কৰিব। ইয়াত নেমটো দিব, মোবাইল নম্বৰ দিব, ইমেইল দিব, কপি অফ আধাৰ কাৰ্ডটো জেৰক্স কৰি দিব। এইখিনি আপোনালোকে সকলোখিনি এনেকৈ ধুনীয়াকৈ ফিল কৰিব। ফিল কৰি এখন আপোনালোকে বেংকত জমা দিব লাগিব। তলত ছিগনেচাৰ এটা আৰু আছে, আপোনালোকে দেখিছে ছিগনেচাৰ থাম ইমপ্ৰেশ্যন অফ কাষ্টমাৰ, ইয়াতো আপোনালোকে চাইন এটা কৰি দিব। এইখন ফৰ্ম ফিল আপ কৰি আপোনালোকে বেংকত দিব লাগিব, তেতিয়া আপোনালোকৰ লিংক হ'ব, NPCI মেপিঙৰ লিংক হ'ব আপোনালোকে। আৰু যিসকলে আগতে কৰি থৈছে সেইসকলে কৰিব নালাগে, যিসকলৰ লিংক হৈ আছে। আৰু যিসকলে কৰা নাই 31 মাৰ্চৰ আগতে আপোনালোকে অতি সোনকালে ক্লিয়াৰ কৰি দিব। এখন ফৰ্ম ফিল আপ কৰি ধুনীয়াকৈ ডিছক্ৰিপশ্যনত পাই যাব। আপোনালোকে 31 তাৰিখে লাষ্ট ডেট, 31 তাৰিখৰ আগতে আপোনালোকে এখন ফিল আপ কৰি জমা দিব। যিহেতু ফৰ্মখিনি জমা লোৱা হ'লেই অতি সোনকালে আপোনালোকে 10,000 টকাটো লাভ কৰিব। সেইকাৰণে তাৰ আগত যাতে পেণ্ডিং হৈ নাথাকে পইচাটো, আপোনালোকে যাতে পায় ডাইৰেক্ট একাউণ্টত, সেইকাৰণে এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি জমা দিব অতি সোনকালে, যিসকলে দিয়া নাই। গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে। কমেণ্ট কৰিব, কিবা সুধিবলগীয়া থাকিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়। আৰু এইখন ফৰ্ম ডিছক্ৰিপশ্যনত লিংক থাকিব, আপোনালোকে কমেণ্ট কৰিব। যদি নাপায় মই লিংকটো দিয়ে থ'ম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব। ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ ধন্যবাদ। জয় আই অসম।